ভাৰতৰ এই গণতন্ত্ৰ আৰু সংবিধান ধ্বংসৰ যি 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন কৰিছে, তাৰ শেহতীয়া উদাহৰণ হ'ল যোৱা সময়ছোৱাত ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ খাৰিজ আৰু 8 বছৰৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাৰণ কৰা। আৰু সামগ্ৰিকভাৱে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি যোৱা সময়ছোৱাত ভাৰতবৰ্ষত গণতন্ত্ৰ হত্যা আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আজি নলবাৰী জিলা কংগ্ৰেছ কমিটিয়ে ইয়াত সংকল্প সত্যাগ্ৰহ পালন কৰিছে। কিন্তু আমি আপোনালোকৰ মাধ্যমেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কওঁ যে ৰাহুল গান্ধী ডাঙৰীয়াক যোৱা 23 তাৰিখে যি 2 বছৰৰ কাৰাদণ্ড দিলে আৰু তাৰ গইনা লয় যি ততাতৈয়াকৈ মাত্ৰ 24 ঘণ্টাত তেওঁক যি সংসদ পদৰ পৰা বাৰণ কৰিলে আৰু 8 বছৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাৰণ কৰিলে, তাৰ মূল উদ্দেশ্য হ'ল যোৱা সময়ছোৱাত ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে আৰু প্ৰামাণিকভাৱে উত্থাপন কৰিছিল আদানী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সম্পৰ্ক। নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত, ৰাজনৈতিক পৃষ্ঠপোষকতাত আদানী ডাঙৰীয়াই বিশ্বৰ 600 ধনীৰ পৰা 2 নম্বৰ ধনীলৈ উন্নতি হৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আদানী ডাঙৰীয়াই বিদেশত নৰেন্দ্ৰ মোদী লৈ যায়, প্ৰধানমন্ত্ৰী এজন ঠিকাদাৰক বিদেশত লৈ যায়, ঠিকা দিয়ে আদানী গোষ্ঠীক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যক্ষ হস্তক্ষেপ কৰি ভাৰতৰ জনসাধাৰণৰ সঞ্চিত ধন LIC আৰু ষ্টেট বেংকত জমা থোৱা ধন আদানী গোষ্ঠীত বিনিয়োগ কৰিছিল। এই কথাবিলাক ৰাহুল গান্ধীয়ে সংসদত উত্থাপন কৰিব খুজিছিল আৰু যেতিয়া সংসদত উত্থাপন কৰিলে হয় তেতিয়া আদানী আৰু নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক ফাদিল হ'লে হয় আৰু তাৰ কাৰণে ৰাহুল গান্ধী সম্পূৰ্ণ পৰিকল্পিতভাৱে সংসদৰ পৰা সদস্য পদ খাৰিজ কৰিছে। আৰু কিন্তু নৰেন্দ্ৰ মোদী ইয়াৰ পৰা জানি থোৱা উচিত যে ৰাহুল গান্ধী হ'ল এনেকুৱা এজন ব্যক্তি যাৰ আজো ককাক জৱাহৰলাল নেহৰু ভাৰতৰ স্বাধীনতাৰ কাৰণে 9 বছৰ জেল খাইছিল, যাৰ আইতাক ইন্দিৰা গান্ধীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিছিল ভাৰতৰ অখণ্ডতাৰ স্বাৰ্থত। ইতিমধ্যে আমাৰ কাৰ্যসূচী ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ। কিন্তু মূল কথাটো হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ভয় খুৱাব খুজিছে, অনাগত দিনত ৰাহুল গান্ধী ডাঙৰীয়াই ভয় নেখায়, সত্য প্ৰতিষ্ঠা নোহোৱালৈকে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৰাহুল গান্ধী ডাঙৰীয়াই গণতন্ত্ৰ প্ৰতিষ্ঠা নোহোৱালৈ যুঁজি যাব।